হেল্ল' আমুকি আমাৰ মানুহটো বা আজি কি কৰিছে ঘৰত আছে নাই তই চাচোন চা সেনেকৈ মানে সেই চাই আতি গুৰিবিলাক লয় আমাৰ মানুহটোৱে বা মদ পানী বেছিকৈ খাইছে নেকি সেইবিলাক মানে খুব লক্ষ্য কৰে সেইকাৰণে যেনিবা সেই মানুহজনীক দেখুৱাকৈ আপোনালোকে এটা কাম কৰিব লাগিব সেই কাপোৰ চাপোৰকেইটা ধুনীয়াকৈ মেলি পিনে ফূৰ্তি ফাৰ্তা কৰি বোলো নমস্কাৰ বন্ধুসকল পুনৰ এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কাহিনীটো হ'ল কি, যদি আপোনালোকৰ মাইকী দুসপ্তাহমানলৈকে ঘৰলৈ নাহে কেনেকৈ সোনকালে আনিব, উদ্দেশ্যটো সেইটো। কোনোবাই হয়তো এই ভিডিঅ'টোক লৈ পিনে বেয়া কমেণ্ট কৰিব পাৰে আৰু মানে কি কৰিব বুলি ভাবিছোঁ, কাৰণ কেলৈ মানে এই কথাটো বহুতৰ সহ্য নহ'বও পাৰে। মই মানে অলপ কমেডি হিচাপতহে মানে এই ভিডিঅ'টো বনাইছোঁ। আৰু বেয়া কমেণ্ট কৰিলে মানে কি মইতো বেয়া বুলি আপোনালোকে গম পায়, মই বেয়া, কিন্তু যিসকলে বেয়া কমেণ্ট কৰে সেইসকল মানে ওলাই পৰিব আৰু কোন কোন বেয়া হয় নাই বাৰু। সেইকাৰণে বেয়া কমেণ্ট কৰিলে আপোনালোকৰ নিজৰে মানে ক্ষতি। বা যি কি নহওক, যদি আপোনালোকৰ 2-3 সপ্তাহমান মাইকীজনী ঘৰলৈ গুচি যায়, ধৰি লওক ঘৰলৈ নাহে, আপোনালোকৰ ভাত পানী বনোৱাত মানে অসুবিধা হয়, মানে গৰু ছাগলী মানে কিবা কিবি আমুক তামুক কোৱা মানে অসুবিধা হয়, তেতিয়া সোনকালে মাইকীজনী ঘৰলৈ আনিবলৈ আপোনালোকক মই এটা বুদ্ধি দিছোঁ। সেই মানে বুদ্ধিটো মানে মই কেনেকৈ শিকিলোঁ, আমাৰ মানে নবৌ এজনী মানে ঘৰলৈ গুচি গ'ল নহয় ককায়েকৰ লগত, মানে আমাৰ ককাইৰ লগত কাজিয়া লাগি কি নবৌজনী গুচি গ'ল আৰু ককাইটোৱে বৰ চিন্তা কৰিছে। তাৰপিছত মই বুদ্ধি এটা দিলোঁ, মানে কি তই এটা কাম কৰ বোলো, তোৰ মাইকীজনীৰ লগত কাৰ বেছি ভাল বাৰু বোলো, সেনেকৈ সুধিলোঁ। আৰু তাৰপিছত মানে সি বোলে আমুকৰ লগত ভাল বোলে, সিহঁতক বোলে এটা কাম কৰ, তই আজি তই মাইকটো বোলো তই বোলো সেই বক্স এটা আছে, অকণমানি বক্স এটা আছে মানে, সেইটো খুব বজাই বোলো ফূৰ্তি ফাৰ্তা কৰি আৰু এই লগৰ এটামানক মাত। তাৰপিছত আৰু পিছদিনাখন বোলো এটা কাম কৰিবি, তই এই ধুনীয়া আমুক তামুক কিবা এটা কৰি দিবি। এতিয়া মানে মেইন কথাটো ক'বলৈ লৈছোঁ, যদি মানে কি আপোনালোকৰ মানে মাইকীজনী 2-3 সপ্তাহমানৰ কাৰণে ঘৰলৈ গুচি যায়, ধৰি লওক নাহে, কিবা কাজিয়া চাজিয়া লাগি আৰু আকৌ আহিব, ধৰি লওক সোনকালে আনিবলৈ মানে মই কৈছোঁ কথাটো দেই। মানে যদি তেতিয়া মানে তেনেকৈ যদি গুচি যায় নহয়, এটা কাম কৰিব, বজাৰৰ পৰা মানে বা দোকানৰ পৰাই ধুনীয়া একদম মেখেলা চাদৰ এযোৰ আনিব দেই, ব্লাউজ এটা আনিব, তাৰপিছত আকৌ এইখিতে পিন্ধা সেইটো কি বডি চিনাকি বুলি কয় সেইটো আনিব, তাৰপিছত মানে মইনা পেণ্ট এটা আনিব। গোটেইকেইটাই একদম ধুনীয়াকৈ আনি পিনে একদম নতুন নতুন হ'ব লাগিব দেই, ৰং বিৰঙৰ হ'ব লাগিব। ধুনীয়াকৈ আপোনালোকে যদি আগফালে মেলি থয়, মানে কি আপোনালোকৰ ঘৰৰ আগফালে যদি মেলি থয়, তেতিয়া যিজনী মাইকী আপোনাৰ মাইকীজনীৰ লগত যিজনী মাইকী মানুহ বেছি মানে অলপ মিলা পিছা থাকে, সেই মানুহজনীক মানে কি ফোন কৰি সোধে, হেল্ল' আমুকি আমাৰ মানুহটো বা আজি কি কৰিছে ঘৰত আছে নাই তই চাচোন চা। সেনেকৈ মানে সেই চাই আতি গুৰিবিলাক লয় আমাৰ মানুহটোৱে বা মদ পানী বেছিকৈ খাইছে নেকি সেইবিলাক মানে খুব লক্ষ্য কৰে। সেইকাৰণে যেনিবা সেই মানুহজনীক দেখুৱাকৈ আপোনালোকে এটা কাম কৰিব লাগিব, সেই কাপোৰ চাপোৰকেইটা ধুনীয়াকৈ মেলি পিনে ফূৰ্তি ফাৰ্তা কৰি, কোনোবাই লাগিলে লগৰ এটা হৈ মাইকী চাইকী কিবা কাপোৰ চাপোৰ পিন্ধি যেনিবা 2-এবাৰমান উৰণি চৰণি দীঘলকৈ লৈ ওলোৱা সোমোৱা যদি কৰি দিয়ে নহয়, সেই একদম মানে ঘৈণীয়েজনীলৈ অতি সোনকালে মানে সেই খবৰটো যাব। তেতিয়া আপোনালোকৰ মানে মাইকীজনী তেতিয়া একদম অতি সোনকালে ঘৰৰ পৰা একদম টালি টোপোলা লৈ একদম ল'ৰা ছোৱালী লৈ অতি সোনকালে আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব। তাৰপিছত সোমাই আহি কি ক'লে বুলি আহিছে আমাৰ নবৌক। আমাৰ নবৌৱে মানে আমাৰ ককাই কৈছে, ঐ কোন পাখৰি আহিলি, ওলাই আহ, এই মই নথকা অৱস্থাত তই সোমাই ল'বলৈ আহিছ। সেনেকৈ যেনিবা একদম ককাই আৰু মিচিককৈ হাঁহি আছে। আৰু যেনিবা মই বুদ্ধিটো দিলোঁ, আৰু আপোনালোকৰ বুদ্ধিটো কেনেকুৱা লাগিলে আৰু মানে কমেণ্ট কৰি আপোনালোকে জনাব পাৰে। যদি ভাল লাগিলে আৰু শ্বেয়াৰ এটা কৰিব পাৰে, আৰু যদি নকৰোঁ নাই হ'লেও লাইক এটা কৰিব আৰু দেই। ধন্যবাদ।